এইবাৰ তেখেতৰ বিষয়ে আমাৰ নিকেতন প্ৰধান আচাৰ্য মহোদয়ে দুআষাৰ গ্ৰহণ কৰাৰ কথা কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিকেতনৰ মোৰ সহকৰ্মী আচাৰ্যসকল আৰু কৰ্মচাৰীসকল, আমি সকলোৱে গম পাইছোঁৱেই যোৱা 17 তাৰিখে 16 তাৰিখে সন্ধিয়া 5:05 আমাৰ দেশৰ দশমগৰাকী প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু হয়। তেওঁ 9 সপ্তাহ ধৰি পেলাই মানে মেডিকেলত পৰি আছিল। এটা মানে চূড়ান্ত ট্ৰিটমেণ্ট কৰাৰ পাছতো তেখেত আৰোগ্য নহ'ল। গতিকে আমাৰ মাজৰ পৰা এজন ভাল বৰেণ্য ব্যক্তি, আমাৰ ভাৰতক নতুনকৈ নিৰ্মাণ কৰাৰ দিশত আগবঢ়া এজন বিশেষ প্ৰধানমন্ত্ৰী আছিল। বিশ্বত ভাৰতক জিলিকোৱাৰ ক্ষেত্ৰত তেখেতৰ প্ৰভূত অৰিহণা আছিল। আমি কাৰ্গিল যুদ্ধৰ কথা জানো। কাৰ্গিল যুদ্ধত তেখেতৰ যি নেতৃত্ব আছিল সেইখিনি আমি সকলোৱে জানো। গতিকে তেখেতৰ বিষয়ে আমি দুআষাৰ ক'বলৈ বিচাৰিছোঁ। তেখেতে 1924 চনৰ 25 ডিচেম্বৰ তাৰিখে মহাৰাষ্ট্ৰৰ গোৱালিয়ৰ চহৰত এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল। সৰুৰে পৰা তেওঁ অতি মেধাৱী আছিল। ছাত্ৰ অৱস্থাত তেওঁ ক্ৰমান্বয়ে নিজৰ যি ব্যক্তিত্ব বিকাশ সাধন কৰিছিল আৰু 1939 চনত তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হয়। তাৰপিছত 1942 চনত তেওঁ ভাৰতীয় যি ৰাজনীতিৰ লগত তেখেতে জড়িত হ'ল। ভাৰতীয় জনসংঘ তেখেতে গঠন কৰিছিল 1950 চনত। জনসংঘৰ পৰা ক্ৰমাগতভাৱে ভাৰতীয় জনতা পাৰ্টি তেখেতে গঠন কৰিলে। তাৰপিছত আমি দেখিবলৈ পালোঁ যে ভাৰতীয় জনতা পাৰ্টি এতিয়া গোটেই বিশ্বজুৰি এক বিশেষ নাম, এক বিশেষ দল বুলি সকলোৱে জানে। তেখেতৰ বিশেষ প্ৰতিভা আছিল, আমি সেইখিনি আজি এই মুহূৰ্তত শেষ কৰিব নোৱাৰোঁ। তথাপিও তাৰপিছত তেখেতে ছাত্ৰ অৱস্থাতে বহুতো সামাজিক সংগঠনৰ লগত জড়িত আছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেখেত প্ৰচাৰক আছিল। আমাৰ বকতালৈ আহিছিলে, শিৱসাগৰলৈ আহিছিলে। শিৱসাগৰৰ আমোলাপট্টি নামঘৰ, যিটো আমাৰ KP চেৰি বুলি কথা অলপ পাৰ হৈ পেলাই আমোলাপট্টি নামঘৰ আছে, সেই নামঘৰ তেখেতে আহিছিলে। তাৰপিছত অসম আন্দোলনলৈ তেখেতৰ প্ৰভূত অৰিহণা আছিল। সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেখেতৰ আত্মিক সম্পৰ্ক আছিল। আৰু আমাৰ ডিগবৈত তেল শোধনাগাৰ, সেই তেল শোধনাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ বহুত অৰিহণা আছিল। সেই শোধনাগাৰ হয়তো উঠি গ'লহেঁতেন যদিহে বাজপেয়ীদেৱৰ তাত হস্তক্ষেপ নাথাকিলহেঁতেন। তো তেখেতে আমি দেখিবলৈ পাওঁ তেখেতৰ জীৱনত এই বিস্তৃত পৰিক্ৰমাত তেখেতৰ যি প্ৰতিভা, যি ব্যক্তিত্ব, যি সমাজ সংস্কাৰৰ প্ৰতি যি তেখেতৰ নেতৃত্ব আছিল, আমাৰ দেশক যিধৰণে নেতৃত্ব দিছিল, সেইখিনি আমি মানে এই আপাহতকৈ শেষ কৰিব নোৱাৰোঁ। আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি এই কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। যোৱা পৰহি দিনাখন তেখেতৰ সন্ধিয়া বিয়োগ হ'ল। গোটেই দেশক মৰ্মাহত কৰিছে। তেখেতৰ মৃত্যুৰ যি অন্ত্যেষ্টিক্ৰিয়া, সেই কাৰ্যক্ৰমত বিশ্বৰ বিভিন্ন বৰেণ্য ব্যক্তি আহিছে। বিভিন্ন দেশৰ মানে নেতৃত্ব আহিছে। তেখেতসকলে তাত অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাগ লৈছে। আফগানিস্তানৰ ৰাষ্ট্ৰপতি আহিছে, প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাই আহিছে। পাকিস্তানৰ লগত আমাৰ শত্ৰুতা আছে, কিন্তু তেখেতৰ মৃত্যুত তেওঁলোকেও বাদ পৰি যোৱা নাই। তেওঁলোকৰ আইনমন্ত্ৰী আহিছে, এইফালে ভূটানৰ ৰজা আহিছে। বিভিন্ন দেশৰ যিবিলাক উচ্চ নেতৃত্ব, কূটনীতিবিদ সকলো আহি পেলাই তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াত ভাগ লৈছে। কিয়নো তেখেত এজন বৰেণ্য ব্যক্তি আছিল, ভাৰতৰ এজন উজ্জ্বল নক্ষত্ৰ আছিল। গতিকে গোটেই ভাৰতৰ আমাৰ এটা নক্ষত্ৰ, উজ্জ্বল জ্যোতিষ্ক আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেতৰ পুণ্য স্মৃতিত তেখেতৰ আত্মাৰ প্ৰতি সদগতি জনাই আমি একদিন সময় মৌন প্ৰাৰ্থনা কৰিম। তাৰপিছত পূৰ্ণতা মন্ত্ৰৰ পাছত আমাৰ এই কাৰ্যসূচী সমাপ্ত হ'ব। এতিয়া আমি 1 মিনিট সময় তেখেতৰ আত্মাৰ প্ৰতি সদগতি জনাই মৌন প্ৰাৰ্থনা কৰিম। চাৰাম লক্ষ্য